Hi, welcome back to my next YouTube mini vlog. আজি মা আৰু মই পূজা চাবৰ কাৰণে ওলালো হাউৰি ৰাখত তো এনেকে আজি যাম কালি যাম বুলি যোৱাই হোৱা নাছিলে তো এনেকে কৰি থাকিলে মোৰ যোৱা নহবই বুলি ভাবি মা আৰু মই সোনকালে যাই আহো বুলি ওলালো কাৰণ মোৰ ঘৰত যাব মানে টাইমটো হ'ল যাব লাগে ঘৰত মা অকলে আছে আৰু ইফালে আমি বৰপেটা ৰোডৰ ৰাখটো এৰি গৈ আছো আৰু ইফালে আমি ফাইনালি হাউলি পাই গলোহি হাউলি ৰাখ মানে ইয়াৰ পৰাই মেইন বাছ ষ্টেণ্ডৰ পৰাই ষ্টাৰ্ট আৰু সব দোকান বহি গৈছে লাইটিং সাইটিং মানে সকলো বস্তুৱে ইফালে আমাৰ tikli মাকৰ আমাৰ মাৰ লগত গৈ আছিল তাৰ পিছত আমি এনেকে গৈ আহি পিঠা দোকান পালোহি পিঠা দোকানত মানে আমাৰ মানে ৰিলেটিভে হয় তো প্ৰথমতে মায়ে মানে চাহ গিলাস এক কাপ খাই ললে আৰু এইটো যে উৰ্নিটো দেখি আছিল ৰাস্তাতে পাই গৈছিল 100 টকাকে বিকি আছিল গটিকে মাই লৈ ললে সবৰ কাৰণে এখনকে তাৰ পিছত আমাৰ tikli আইতাকৰ লগত মানে পিঠিত উঠি গল তাৰ পিছত আমি গৈ আছিলো পেলা চাবৰ কাৰণে নেকি পিঠিত লৈ মানে অলপ টংবেঙাই আছিল আমাৰ tikli মানে নামিব খুজে কিবা কৰিব খুজে তেনেকুৱাকে আছিল সেইকাৰণে মাই পিঠিত বান্ধি ললে তাকো বেছি টাইম নহয় অলপ টাইমে তাৰ পিছত নাথাকিলে পিঠি তাৰ পিছত যে ইয়াতে চাহ বনাই আছিল মাটিৰ মানে পাত্ৰ দি কিনে ইমান খাব মন গৈছিল কিন্তু আমাৰ tikli নাথাকে ইফালে আকৌ গাড়ীত উঠিম বুলি tikli গুছি আহিলে তো গাড়ীত উঠাই দিলো তাৰ পিছতো মানে অলপ কেংকেঙাই আছিল কিয়বা নাজানো টোপনি লাগিছিল চাগে আৰু যে বিস্কিটবোৰ খালে যে ধোৱা ওলাই হেটো যে ইমান খাব মন আছিল কিন্তু আমাৰ tikli খাবই নিদিলে কিয়বা নাজানো ইমান কেংকেঙাই আছিল চাগে টোপনি লাগিছে সেই কাৰণে অলপ কেংকেঙাই আছিল হেটো বস্তু মোৰ খাবৰ কাৰণে আশা থাকি গল কাৰণ সবৰ মানে ষ্টেটাছত বা ষ্টৰীত দেখি আছে সবে খাই ষ্টেটাছ দি আছে ষ্টৰী মাৰি আছে তো ময়ো ট্ৰাই কৰিম বুলি ভাবিছিল কিন্তু নহল যিহেতু আমি আগবাৰিলো বেলেগ মানে মিনা বাজাৰৰ ফালে তো ইয়াতে এটা মানে বুঢ়া ডান্স মাৰি আছিল কিন্তু মই ভিডিও উঠাৰ লগে এটা ডান্সটো ষ্টপ হৈ গল তো এনে এপাক ঘূৰি লৈ সকলো বস্তু চালো কি আহিছে কি নাই অহা দোকানবোৰো ভালে আহিছে ইফালে আকৌ আমাৰ tikliয়ে ভালকৈ একো বস্তু চাবই নিদিয়ে ইফালে তাই মানে নামি কিনি খেলিবৰ কাৰণে উৎপাত লগাই দিছে কিবা লাৰিব হেয়া কিবা লাৰিব কিন্তু গান শুনিলে তাৰ ডান্স মানে ষ্টাৰ্ট হৈ যায় আপোনালোকে মোৰ যদি ভিডিও চাই তেন্তে নিশ্চয় গম পাব আমাৰ tikli গান শুনিলে ডান্স কৰে তো গটিকে ইয়াতে অকমান ভিৰ কম আছিল কাৰণে ইয়াতে আহি অলপমান নমাই দিছিল তাই ডান্স কৰিলে অলপ খেলিলে মানে চালে অলপ মানে ফ্ৰী হৈছিল এইখিনি তো আকৌ মানে বেলেগ জায়গাত ঘুৰিব নিদিয়ে তাই অকলে ঘুৰিব খুজে অলপ পোহৰ থাকতে গৈছিল মানে কিবা অলপ আন্ধাৰ হ'ব ধৰিলে তো গটিকে ভিৰ হ'ব ধৰিছে মানুহবোৰ তো এৰি দিব নোৱাৰি tikliটোক তাই আকৌ এৰি মানে ঘুৰিব খুজে খোজকাঢ়িব খুজে আৰু ইফালে চাওকচোন শিৱটো ইমান ধুনীয়াকে বনাইছে ন মানে মুভমেন্ট কৰি আছে মানে শিৱটো আৰু যে সাউন্ডটো যে দিছিল মানে একদম ৰিয়েল সাউন্ড ইমান শুনি মানে মজা লাগি গৈছিল আৰু চাওকচোন মানুহ ভিৰ হ'ব ধৰিলে আমি পোহৰ থাকতে আহিছিল এতিয়া আন্ধাৰে হ'ল মানে সোনকালে আহি সোনকালে যাম বুলি কাৰণ শুনিছিল যে ৰাখত ইমান ভিৰ হয় মানে মানুহ মানে তথা লাষ্টটো মানে কেইদিন মানে আছিল 3 দিন মানে আছিল তো গটিকে ভিৰ হ'ব ধৰিছে সেইকাৰণে আমি গুছি যাও বুলি ভাবি আগবাৰিলো তো আমাৰ tikliও নাথাকে এখানে মূৰ্তিখিনি এনে চাই পেলাই গুছি আহিলো তাৰ পিছত tikli এবাৰ আকৌ মূৰ কলাত উঠিব তাৰ পিছত এবাৰ tikliক মল কৰাত লৈ ললো তাৰ পিছত আমি খাব গুছি গলো জিলাপি দোকানত জিলাপি খালো গৰম মজা লাগিছিল জিলাপিটো গৰম তাতে খাই দিলো আমাৰ tikli তাৰ পিছত টোপনি গল তাই চাগে টোপনিৰ কাৰণে অলপ কেংকেঙাই আছিল তাৰ পিছত এইবাৰ গুছি আহিলো আমি আমাৰ মোৰ মানে লগৰ এজনী দোকান দিছিল ৰাখতে তো তাই দোকানত গুছি আহিলো মানে লগ কৰো বুলি বহুত দিন হল লগ নাই পোৱা তাই কয় যে কিয় ভিডিও কৰি আছা বুলি মই আৰু বেছিকে তাইক মানে ভিডিও কৰি দিছে তাৰ পিছত আমাৰ tikliও উঠি গৈছিল তাই চিপছ খাই আছিল আৰু ইমান হাল্লাও ক'তনো ভালকে টোপনি হ'ব ন তাই ভালকে টোপনি হোৱা নাই গটিকে উঠাই কিনে তাইক চিপছটো খুৱাই দিছো চিপছ খাই আছিল তাই ইমান ধুনীয়াকে ৰাতিও হ'ল বেছি সময় ৰ'ব নোৱাৰি আৰু ভিৰ হ'ব ধৰিছে চাও গাইস ইমান ভিৰ হৈছে নহয় তো থ্যাংক ইউ ভিডিওটো শেষলৈকে চোৱাৰ কাৰণে যদি ভিডিওটো ভাল লাগিছে তেন্তে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আজি কাৰণে ইমানেই লগ পাম আকৌ নেক্সট ভিডিওতে টা বাই বাই যদি আপোনালোকে মোৰ লগত এফবিত ফলো নাই তেন্তে প্লিজ ফলো কৰি দিব জুলুমা ডি ব্লগ বুলি আছে